শৰ্মাৰ সিদ্ধাৰ্থই নগদ ধন দিছিল 7 লাখ টকা আৰু সেই 7 লাখ টকা সিদ্ধাৰ্থৰ যিগৰাকী ভাতৃ আছিল দীপক শৰ্মাৰ একাউণ্টত কংকন তালুকদাৰে ট্ৰান্সফাৰ কৰিছিল তাৰ পৰৱৰ্তী সময়ত সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত দীপক শৰ্মাই আকৌ সেই ধনৰাশি ট্ৰান্সফাৰ কৰি পৰৱৰ্তী সময়ত সিদ্ধাৰ্থই সেই ধনখিনি মহাবীৰ একুৱাৰ ফাৰ্মলৈ প্ৰেৰণ কৰিছিল অৰ্থাৎ ট্ৰান্সফাৰ কৰিছিল এনেদৰে কংকন তালুকদাৰ নামৰ ব্যক্তিগৰাকীও এই সন্দৰ্ভত এছআইটিৰ সন্মুখত ষ্টেটমেণ্ট দিছে লগতে দীপক শৰ্মা যিগৰাকী সিদ্ধাৰ্থৰ ভাতৃও এই সন্দৰ্ভত ষ্টেটমেণ্ট দিছে তাৰ নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ আকৌ এবাৰ জুবিনদাৰ এটা নতুনকৈ আপডেট লৈ আপোনালোকৰ মাজত আকৌ এবাৰ আহিলোঁ টাইটেল থাম্বনেইলত দেখি আপোনালোকে অলপ হ'লেও বুজি চাই চাগে এইটো আপডেট জুবিনদাৰ হ'ব ঠিক আছে এটা কল ৰেকৰ্ড ভাইৰেল ওলাইছে এইটো ভাইৰেলটো আপোনালোকে শুনিলে এনেকুৱা এটা খং উঠিব চেমকানু সিদ্ধাৰ্থক যেনেকৈ জুবিনদাক হত্যা কৰিছিল এই হত্যাকাৰীবিলাকক আপোনালোকে বহুত খং উঠিব আপোনালোকে নিউজত চাব এতিয়া সম্পূৰ্ণকৈ ভিডিঅ' চালে গম পাব জুবিনদাৰ টকা লুটিছিল সিদ্ধাৰ্থ শৰ্মাই আৰু জুবিনদাৰ টকাৰে পানী ফেক্টৰী খুলিছিল এই পানী ফেক্টৰীত টকা সোমাইছিল সিদ্ধাৰ্থ শৰ্মাই কিন্তু জুবিনদাৰ ফাংচন প্ৰগ্ৰামত যে জুবিনদাই নিযুক্ত এইবিলাক কৰে এইবিলাক টকা কোনে লুটিছিল সিদ্ধাৰ্থ শৰ্মাই আৰু চেমকানুৱে এই টকাটো জুবিনদাৰ বেংক একাউণ্টত সোমোৱা নাছিল সিদ্ধাৰ্থ শৰ্মাই মানে নিজৰ বেংক একাউণ্টত সোমাই কিন্তু জুবিনদাৰ বেংক একাউণ্টত এই টকাখিনি সোমাই নিদিয়ে মানে লাখ লাখ কৰোৰ টকা সিদ্ধাৰ্থ শৰ্মা আৰু চেমকানুৱে জুবিনদাৰ পৰা লুটি পুটি খাইছিল চোৱা আপোনালোকে এতিয়া কি ভাবিছা জুবিনদাৰ বেংক একাউণ্টৰ পৰা টকা লুটি খাই জুবিনদাক ছিংগাপুৰত কেনেকৈ হত্যা কৰিলে পইচাও লুটিলে আৰু মানুহকো হত্যা কৰিলে ইমান নীলাজৰ মানুহ আপোনালোকে কি ক'ব এইটো জন্তুৰ লগত তুলনা কৰিব পাৰি না নাই আপোনালোকে কোৱাচোন এইটো জন্তুৰ লগত তুলনা কৰিব 100 ডিগ্ৰী পাৰে কিয়নো জুবিনদাৰ টকাখিনি খাই জুবিনদাক হত্যা কৰিলে ছিংগাপুৰত মইতো ভাবোঁ অতি সোনকালে ন্যায়টো লাগিবই আৰু ন্যায়ৰ লগতে হত্যাকাৰীক এটা শাস্তি দিবলৈ লাগিব এনাই নামানো আমাৰ অসম চৰকাৰক আমি অনুৰোধ কৰি আছোঁ যে মই জুবিনদাৰ কাৰণে এই 2 দিনত বা এমাহ 2 মাহ ধৰি মই জুবিনদাৰে নিউজ আপডেট দি আছোঁ কিয়নো ময়ো জুবিনদাৰ অনুৰাগী হয় যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপায় তেতিয়ালৈকে মই জুবিনদাৰে ভিডিঅ' বনাই থাকিম বুলি ভাবিছোঁ আৰু বনাই আছোঁ তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যোনে জুবিনদাৰ ফেন এইবিলাকে জুবিনদাৰ বাবে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এতিয়া আপোনালোকে শুনকচোন জুবিনদাৰ টকা কোনে খাইছিলে বেছিকৈ ধন কোনে লুটিছিলে এটা কল ভাইৰেল এটা আহিছে আজি আপোনালোকে শুনি ল'ব মই দি আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনালোকে কমেণ্ট কৰি জনাব দেই ভিডিঅ'টো চাই ল'বা পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই পথাৰ মাজতে ভিডিঅ' বনাইছোঁ আপোনালোকে চাই এটা কমেণ্ট লিখি দিব দেই ঠিক আছে এতিয়া চাই ল'ব আপোনালোকে সেই অনুসৰি যদি আমি চাওঁ যে যিটো চেতন ধীৰাচাৰ্য নামৰ ব্যক্তিগৰাকীৰ সৈতে ছয়গাঁৱত এটা মহাবীৰ একুৱা নামৰ পানী পেকেজ ড্ৰিংকিং ৱাটাৰ ফেক্টৰী এটা খুলিছিলে সিদ্ধাৰ্থ শৰ্মাই আৰু তাত 1,10,00,000 টকাৰ ধন বিনিয়োগ কৰিছিল এই সন্দৰ্ভত অৱশ্যে এছআইটি তদন্ত প্ৰক্ৰিয়াত কেইবাগৰাকীও লোকক এছআইটিৰ কাৰ্যালয়লৈ বা চিআইডিৰ কাৰ্যালয়লৈ তলব কৰি সেই দিশবোৰ সোধা কৰিছিল কাৰণ বহুখিনি তথ্য লাভ কৰিছিল সেই সময়ত আমি বাতৰিটো প্ৰকাশ কৰিছিল কিন্তু সঠিক তথ্য আমাৰ হাতত পোৱা নাছিল আচলতে কিমান কোটি বিনিয়োগ কৰা হৈছিল তাত আৰু সেই ধনসমূহ কেনেদৰে জুবিনৰ পৰা হৰলুকি কৰিছিল যেতিয়া আজি গোটেই শুনানি এটা চলিছিল সেই শুনানিৰ সময়ত কাৰণ পূৰ্বে চেতন ধীৰাচাৰ্যই যিটো মহাবীৰ একুৱা পানী ফেক্টৰী এই ফেক্টৰীটো খুলি দিবৰ বাবে আহ্বান জনাইছিল ইয়াৰ বিপৰীতে এছআইটিৰ তৰফৰ পৰা আদালতত আবেদন জনোৱা হৈছে যে সেই ফেক্টৰীটো ডিছএপ্ৰপ্ৰিয়েট আচলতে সেই ফেক্টৰীটোত অবৈধ ধন সৰবৰাহ কৰা হৈছিল যাৰ বাবে সেই ফেক্টৰীটো সিল কৰিব লাগে বুলি আদালতত এখন আবেদন দিয়া হৈছিল আৰু সেই যি সিদ্ধাৰ্থ অবৈধ ধন সৰবৰাহৰ আদালতত আন এটা গোচৰ ৰুজু হৈছে 01/2026 সেই গোচৰটোত আজি শুনানিলৈ আচলতে আদালতে গুৰুত্বপূৰ্ণ কেইবাটাও ৰায় প্ৰদান কৰিছে আৰু যিটো আজি আদালতত এই যি মহাবীৰ একুৱাক লৈ যি ধৰণৰ তথ্য 1,10,00,000 টকাৰ তথ্য উন্মোচন হৈছে তাত ভয়ংকৰ কেইটামান তথ্য পোৱা গৈছে আচলতে জুবিন গাৰ্গৰ ধন এই 1,10,00,000 কেনেকৈ সৰকাইছিল সিদ্ধাৰ্থ শৰ্মাই মই যদি অকণমান দীঘলীয়া সময়লৈ আপোনাক কথাকেইটা বুজাই দিওঁ যে ধৰ্মেন্দ্ৰ বৈশ্য নামৰ মহাবীৰ একুৱাৰ এজন কৰ্মচাৰী আছিল সেই কৰ্মচাৰীজনক সিদ্ধাৰ্থ শৰ্মাই 1,89,000 টকা নগদ ধন দিছিল আৰু সেই ধনখিনি সিদ্ধাৰ্থৰ একাউণ্টত পুনৰ ভৰাই দিছিল ধৰ্মেন্দ্ৰ বৈশ্যই আৰু সেই ধনৰাশি
তাৰ পৰৱৰ্তী সময়ত মহাবীৰ একুৱা নামৰ যিখন ফাৰ্ম আছে সেই ফাৰ্মখনলৈ সিদ্ধাৰ্থই ট্ৰেন্সফাৰ কৰিছিল অৰ্থাৎ কয়লা মানি তেওঁ হোৱাইট কৰিবৰ কাৰণে বগালৈ ৰূপান্তৰ কৰিবৰ কাৰণে এনেধৰণৰ এটা প্ৰচেষ্টা গ্ৰহণ কৰিছিল তাৰ সমান্তৰালভাৱে ঋষভ ফুলভাগাৰ নামৰ আন এজন লোককো 40 লাখ টকা নগদ দিছিল সিদ্ধাৰ্থ শৰ্মাই আৰু সেই ধনৰাশিও একে পদ্ধতিতে সিদ্ধাৰ্থৰ বেংক একাউণ্টত ডিপজিট কৰিছিল ব্যক্তিগৰাকী আৰু তাৰ পাছত সেই ধনৰাশি মহাবীৰ একুৱা ফাৰ্মলৈ ট্ৰেন্সফাৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই একেদৰে MSMK এণ্টাৰপ্ৰাইজৰ মালিক কংকন তালুকদাৰৰ জৰিয়তে সিদ্ধাৰ্থই নগদ ধন দিছিল 7 লাখ টকা আৰু সেই 7 লাখ টকা সিদ্ধাৰ্থৰ যিগৰাকী ভাতৃ আছিল দীপক শৰ্মাৰ একাউণ্টত কংকন তালুকদাৰে ট্ৰেন্সফাৰ কৰিছিল তাৰ পৰৱৰ্তী সময়ত সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত দীপক শৰ্মাই আকৌ সেই ধনৰাশি ট্ৰেন্সফাৰ কৰি পৰৱৰ্তী সময়ত সিদ্ধাৰ্থই সেই ধনখিনি মহাবীৰ একুৱাৰ ফাৰ্মলৈ প্ৰেৰণ কৰিছিল অৰ্থাৎ ট্ৰেন্সফাৰ কৰিছিল এনেদৰে কংকন তালুকদাৰ নামৰ ব্যক্তিগৰাকীও এই সন্দৰ্ভত SITৰ সন্মুখত ষ্টেটমেন্ট দিছে লগতে দীপক শৰ্মা যিগৰাকী সিদ্ধাৰ্থৰ ভাতৃও এই সন্দৰ্ভত ষ্টেটমেন্ট দিছে তাৰ সমান্তৰালভাৱে ইভা কোম্পানী নামৰ এজন ইভা কোম্পানীৰ লোকেশ বৰেট নামৰ এজন লোকক 20 লাখ টকা দিছিল সিদ্ধাৰ্থই নগদভাৱে আৰু সেই ধনৰাশিও একেদৰে সিদ্ধাৰ্থৰ একাউণ্টত ট্ৰেন্সফাৰ কৰি লৈছিল আৰু ট্ৰেন্সফাৰ কৰি পৰৱৰ্তী সময়ত মহাবীৰ একুৱা ফাৰ্মলৈ হস্তান্তৰ কৰিছিল বা ট্ৰেন্সফাৰ কৰিছিল তাৰ পাছতে ইউৰেনাছ মাইন্স এণ্ড মিনাৰেলছ নামৰ আন এটা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অমিত মণ্ডলক নগদ ধন 15 লাখ টকা দিছিলে সিদ্ধাৰ্থ শৰ্মাই আৰু সেই ধনৰাশি অমিত মণ্ডলে সিদ্ধাৰ্থৰ যিগৰাকী প্ৰেয়সী আছিল প্ৰতীক্ষা দাস এই প্ৰতীক্ষা দাসৰ একাউণ্টত প্ৰথমতে 5,01,300 টকা প্ৰেৰণ কৰিছিল সেই ধনৰাশি পুনৰ প্ৰতীক্ষাই সিদ্ধাৰ্থৰ একাউণ্টলৈ প্ৰেৰণ কৰিছিল একেদৰে সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ একাউণ্টলৈ 5,01,200 টকা প্ৰেৰণ কৰিছিল ইউৰেনাছ মাইন্সৰ স্বত্বাধিকাৰীগৰাকীয়ে তাৰ সমান্তৰালভাৱে আন এগৰাকী কৰ্মচাৰী আছিল মহাবীৰ একুৱাৰ মৃদুপৱন পাঠক নামৰ সেই কৰ্মচাৰীজনৰ একাউণ্টত ইউৰেনাছ মাইন্স এণ্ড মিনাৰেলছৰ স্বত্বাধিকাৰীয়ে 4,97,000 টকা ট্ৰেন্সফাৰ কৰিছিল আৰু সেই ধনৰাশি এনেদৰে সিদ্ধাৰ্থই বগা ধন হিচাপে তেওঁ ব্যৱহাৰ কৰিছিল মহাবীৰ একুৱাত আন এজন ব্যক্তিক সিদ্ধাৰ্থক নগদ ধন দিছিলে সেইজন আছিল সিদ্ধাৰ্থৰ বন্ধু সজন কুমাৰ জালালক 5 লাখ টকা এটা নগদ ধন দিছিল আৰু নগদ ধন দি পৰৱৰ্তী সময়ত সেই একেই পদ্ধতিৰে নিজৰ একাউণ্টত সেই ধনৰাশি লৈ মহাবীৰ একুৱাৰ ফাৰ্মলৈ হস্তান্তৰ কৰিছিল মুঠতে এনেদৰে 1,10 লাখ টকা যিটো ধন আছিল জুবিন গাৰ্গে পোৱা মাননীৰ ধন সেই ধনৰাশি সিদ্ধাৰ্থই এনেদৰে ব্যৱহাৰ কৰিছিল নিজৰ ব্যক্তিগত কামত বা নিজৰ ব্যক্তিগত লাভালাভৰ বাবে আৰু য'ত নেকি চেতন ধীৰাচিয়াৰ লগত এই গোটেই মহাবীৰ একুৱা কোম্পানীটো তেওঁ খুলিছিলে গতিকে ইতিমধ্যে আদালতে আজি গুৰুত্বপূৰ্ণ এটা ৰায় দিছে যে SITৰ তৰফৰ পৰা কোৱা হৈছে যে যিটো সিদ্ধাৰ্থৰ বা চেতন ধীৰাচিয়াৰ মালিকাধীন বা অংশীদাৰিত্বৰ যিটো কোম্পানী সেই কোম্পানীটো চিল কৰিব লাগে তাৎক্ষণিকভাৱে বা সেই কোম্পানীটো খুলি দিব নালাগে তাত অবৈধ ধন সৰবৰাহৰ যি সিদ্ধাৰ্থই কৰিছিলে সেই ধন তাত বিনিয়োগ হৈছে গতিকে সেইটো বন্ধ কৰিব লাগে তাৰ বিপৰীতে চেতন ধীৰাচিয়াই এখন আবেদন দাখিল কৰিছে যে কোম্পানীটো বা পানী ফেক্টৰীটো খুলি দিব লাগে গতিকে এই বিষয়টোত শুনানি এটা হ'ল আৰু শুনানি হোৱাৰ পাছত আদালতে সেই দুয়োগৰাকীক আজি চৌকছ নোটিছ জাৰি কৰিছে যে পৰৱৰ্তী যিটো শুনানিৰ দিন 17 তাৰিখে ধাৰ্য কৰা হৈছে 17 জানুৱাৰীত সেই দিনৰ পূৰ্বেই আচলতে তেওঁলোকে কিয় খুলি দিব লাগে এই ফেক্টৰীটো তাক লৈ কাৰণ দৰ্শাই জাননী জাৰি কৰিছে গতিকে আগন্তুক এইকেইটা দিনৰ ভিতৰত এই দুগৰাকী সিদ্ধাৰ্থ শৰ্মা আৰু চেতন ধীৰাচিয়াই তেওঁলোকৰ পানী ফেক্টৰীটো কিয় খুলি দিব লাগে তাৰ যদি সঠিক চৌকছ নোটিছ উত্তৰ দিব পাৰে তেনেহলে আদালতে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব কিন্তু এটা কথা ঠিক যে জুবিন গাৰ্গৰ মাননীৰ ধন এনেদৰে লুটি-পুটি খাইছিল সিদ্ধাৰ্থ শৰ্মাই 2022 চনলৈকে দৰমহা আছিলে প্ৰায় 57,000 আৰু সেইগৰাকী সিদ্ধাৰ্থ তেওঁ ঘৰ চলাবলগীয়া হৈছিল তেওঁৰ ভাতৃ তেওঁৰ যিগৰাকী ভগ্নী আছিল ভগ্নী ডিভোৰ্চ আছিল সিদ্ধাৰ্থৰ ঘৰতে আছিল তেনেদৰে তেওঁ সংসাৰ চলাবলগীয়া আছিল তাৰ পাছত তেওঁ এই অবৈধভাৱে ধন সৰবৰাহ কৰি বা জুবিনৰ ধন আত্মসাৎ কৰি কোটি টকা লুণ্ঠন কৰি তেওঁ নিজৰ কামত নিয়োগ কৰিছিল গতিকে প্ৰাৰম্ভিকভাৱে এইখিনি তথ্য আজি আদালতৰ